কৃষ্ণ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। হে বৈষ্ণৱপ্ৰাণ ভক্তসকল, পোনপ্ৰথমে পৰম গুৰু শ্ৰীহৰিৰ শ্ৰীচৰণত দাসে সেৱা জনাই আপোনালোকক আমাৰ এই A to Z অসমীয়া চেনেলটোলৈ সম্ভাষণ জনালোঁ। প্ৰভুসকল, মূকং কৰোতি বাচলং পংগুলং হয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দং মাধৱ মাধৱ। হে পৰমানন্দ শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱতসকল, আমিও পংগু হৈ পৰ্বত বগাবলৈ যোৱাৰ দৰে অল্পমতি ক্ষুদ্ৰ ব্ৰহ্ম হৈ পৰম ব্ৰহ্ম শ্ৰীহৰিৰ গুণ নাম বৰ্ণনা কৰিবলৈ আহিছোঁ। যদি অজানিতে কিবা ভুল দেখা পায় ক্ষমা কৰি কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো টিপি থ'ব, যাতে পাছৰ ভিডিঅ'বোৰ আপোনালৈ সকলোতকৈ আগত যায়। ধন্যবাদ। মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যে বেতে বে নেৰিবা যুগ ধৰ্ম। পৰম ধৰ্ম কি? হে মহানুভৱসকল, আদি যুগৰ পৰাই একমাত্ৰ শুদ্ধ সনাতন ধৰ্ম শ্ৰীহৰিৰ নাম কীৰ্তনেই আছিল। প্ৰভু শ্ৰীহৰিৰ নাম কীৰ্তনৰ বাদে কোনো দেৱতাৰ পূজা বিধি বিধান একো নাছিল। শেষত ব্ৰহ্মাকে আদি কৰি সকলো দেৱতা একত্ৰ হৈ শুদ্ধ সনাতন নাম ধৰ্মভাগ ঢাকন দি অৰ্থাৎ হৰিনাম লুপ্ত কৰি অনেক দেৱতাই পূজা খোৱাৰ উপায় উলিয়াই ল'লে। কালক্ৰমে ঋষিমুনিসকলেও নানা দেৱতাৰ পূজা কৰি নানা বিধি বিধান লিখি থৈ গ'ল। কিন্তু কলিযুগত পৰম ব্ৰহ্ম শ্ৰীহৰিয়ে মহান পুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ নামে অৱতৰি সৰ্বশাস্ত্ৰ উপনিষদৰ সাৰতত্ত্ব নাম ধৰ্মভাগ প্ৰচাৰ কৰি দেৱতাৰ গৰ্ব চূৰ্ণ কৰিলে। সেয়ে ঘোষাত কৈছে, হৰি নাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল, দেৱগণে দেখি কৰে ৰংগ, শংকৰ স্বৰূপে আহি নিজ ধৰ্ম প্ৰচাৰ কৰি চূৰ্ণ কৰে দেৱতাৰ গৰ্ব। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে বেদ বেদান্তৰ সাৰ পৰম অমূল্য ভগৱন্তৰ গুণ নাম কীৰ্তন পৰম ধৰ্মভাগ প্ৰচাৰ কৰি কলিযুগৰ নৰসমাজ অক্লেশে সদগতি পাব পৰা উপায় দিলে। যাক হৃদয়ত লৈ মৃত্যুৰ পাছত যমৰ যাতনাৰ পৰা হাত সাৰি স্বৰ্গসুখকো তুচ্ছ কৰি পৰম পুৰুষ পৰমেশ্বৰৰ পৰম ধাম পাব পাৰি। সেয়ে পৰম ৰত্ন নাম ধৰ্ম। সেই অমূল্য ৰত্নৰ পৰাই কৃষ্ণ গুৰুৰ অভেদতো গুৰু শিষ্যৰ তন্ময়তা, শৰণ, সৎসংগ, ভজন ভক্তিৰ সহায়ত অন্তৰাত্মাক চিনিব পৰা, অন্তৰত ভক্তিৰ প্ৰদীপ জ্বলাই ব্ৰহ্মবিৰাটৰ সকলো ক্ষুদ্ৰ বিৰাট অৰ্থাৎ নিজৰ দেহত বিচাৰি পাব পৰা পৰম জ্ঞানেই হৈছে দিব্য জ্ঞান। সেয়ে কীৰ্তনত কৈছে, চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনিবাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। ধন্যবাদ। প্ৰভুসকল, পূৰ্ণানন্দ পৰমেশ্বৰে মংগল কৰক। আকৌ লগ পোৱাৰ মানসেৰে আজিলৈ বিদায়।